নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RDB নিউজলৈ। বন্ধুসকল, এবাৰ এজন চিকাৰীয়ে এটা কুকুৰ কিনিলে, যিটো নেকি পানীটো সেইদৰে দৌৰিব পাৰে, জঁপিয়াব পাৰে, যিদৰে নেকি মাটিত পাৰে। মানে অলপ পাৱাৰফুল কুকুৰ, যিটো নেকি অলপ আনকমন, আমাৰ সাধাৰণ কুকুৰবিলাকে নোৱাৰে। আৰু সেই চিকাৰীজনে তেওঁৰ কুকুৰটো তেওঁৰ বন্ধুসকলক দেখাব বিচাৰিছিল যে কুকুৰটো যে বেলেগতকৈ বেলেগ, কুকুৰটো যে পাৱাৰফুল, সেই কথাটো দেখাব বিচাৰিছিল। আৰু সেয়েহে এদিন তেওঁলোকে বন্ধুসকলক মাতি চিকাৰ কৰিবলৈ গ'ল আৰু যাই সাগৰৰ পাৰত উৰি থকা চৰাই কেইটামান গুলিয়াই মাৰিলে আৰু কুকুৰটোক আদেশ দিলে যে সেই চৰাইকেইটা লৈ আহিবলৈ। আৰু কুকুৰটোই পানীত জঁপিয়াই গৈ সেই চৰাইটো লৈ আহি তেখেতক দিলে। আৰু তাৰ পৰা তেওঁ মানুহকেইজনৰ মুখলৈ চালে যে মানুহকেইজনৰ কুকুৰটোৰ বিষয়ে কিবা কৈছে নেকি। একো নোকোৱা দেখা পাই তেওঁলোকে আহিলে। আৰু পিছত যেতিয়া বিদায় দিব পৰা হ'ল, মানে মানুহকেইজন যাবৰ সময় হ'ল, তেতিয়া চিকাৰীজনে সুধিলে তেখেতৰ বন্ধুসকলক যে কুকুৰটো কিবা স্পেচিয়েলিটি দেখিলেনে। তেতিয়া সেই মানুহজনে কি ক'লে জানে? সেই মানুহকেইজনে ক'লে যে কুকুৰটো সাঁতুৰিব নোৱাৰে। তো বন্ধুসকল, দেখিলেনে যে কিছুমান মানুহ এনেকুৱা আছে যেনেকৈ যিমান ভাল কাম কৰিলেও সেই তাত ভাল কাম দেখা নাপায়, সেই ভাল কামটোতে হোৱা ক্ৰুটি বিচাৰি থাকে। সেই তাত কিনো ভুল হৈছে সেই ভুলটোহে দেখা পায়। তো বন্ধুসকল, আপুনি সদায় এনেকুৱা মানুহৰ পৰা আঁতৰি থাকক। আপুনি যিমান পাৰে এনেকুৱা মানুহক ইগন'ৰ কৰিবলৈ শিকক, তেতিয়াহে আপুনি জীৱনত কিবা নহওক কিবা কৰিব পাৰিব। নহ'লে এনেকুৱা নিগেটিভ মানুহে আপোনাৰ মাইণ্ডটো নিগেটিভ কৰিব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় অসম।